নমস্কাৰ ADRE আৰু আসাম পুলিচৰ পৰীক্ষাৰ বাবে অতি সম্ভাৱ্য প্ৰশ্ন উত্তৰৰ এটা সিৰিজ আপোনালোকলৈ লৈ আহিছোঁ। আজি এই সিৰিজৰ পাৰ্ট 1 এতিয়া পলম নকৰি প্ৰশ্নবিলাকলৈ আগবাঢ়িছোঁ। Where did the traveler ইবন বতুতা come from? পৰিব্ৰাজক ইবন বতুতা ক'ৰ পৰা আহিছিল? অপশ্যন এ চেণ্ট্ৰেল এছিয়া, অপশ্যন বি পাৰ্চিয়া, অপশ্যন চি তুৰ্কী, অপশ্যন ডি মৰক্কো। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মৰক্কো। হু ৱাজ দি ফাৰ্ষ্ট কিং অফ দিল্লী চুলতানেট? দিল্লী চুলতান বংশৰ প্ৰথম ৰজা কোন আছিল? অপশ্যন এ ইলতুৎমিছ, অপশ্যন বি কুতুবুদ্দিন আইবাক, অপশ্যন চি বলবন, অপশ্যন ডি আলাউদ্দিন খিলজী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কুতুবুদ্দিন আইবাক। হুইচ ৰুলাৰ ফাউণ্ডেড দ্য চিটি অফ আগ্ৰা? আগ্ৰা চহৰ কোনজন শাসকে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ ফিৰোজ তুগলক, অপশ্যন বি শ্বাহজাহান, অপশ্যন চি আকবৰ, অপশ্যন ডি চিকন্দৰ লোদী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চিকন্দৰ লোদী। হুৱেৰ ডিড বাবৰ ডাই? বাবৰৰ মৃত্যু ক'ত হৈছিল? অপশ্যন এ কাবুল, অপশ্যন বি আগ্ৰা, অপশ্যন চি লাহোৰ, অপশ্যন ডি দিল্লী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আগ্ৰা। বাহাদুৰ শ্বাহ ৱাজ? বাহাদুৰ শ্বাহ কোন আছিল? অপশ্যন এ লাষ্ট মোগল ৰুলাৰ, মোগলৰ অন্তিম শাসক, অপশ্যন বি লাষ্ট ৰুলাৰ অৱ দি লোডিজ, লোদী বংশৰ শেষ শাসক, অপশ্যন চি ছাকচেছৰ অৱ দি মাৰাঠা ৰুলাৰ শিৱাজী, মাৰাঠা শাসক শিৱাজীৰ উত্তৰাধিকাৰী, অপশ্যন ডি ছাকচেছৰ অৱ শ্বেৰশ্বাহ, শ্বেৰশ্বাহৰ উত্তৰাধিকাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লাষ্ট মোগল ৰুলাৰ, মোগলৰ অন্তিম শাসক। ৰেভিনিউ ছিষ্টেম ডিউৰিং আকবৰছ ৰেইন ৱাজ ইন দ্য হেণ্ডছ অফ? আকবৰৰ শাসনকালত ৰাজহ বিভাগৰ দায়িত্বত কোন আছিল? অপশ্যন এ মান সিং, অপশ্যন বি বৈৰাম খান, অপশ্যন চি তোডাৰমল, অপশ্যন ডি বীৰবল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তোডাৰমল। দি ফাৰ্ষ্ট ইংলিছ পাৰ্চন হু ভিজিটেড দ্য কোৰ্ট অফ আকবৰ ৱাজ? আকবৰ ৰাজসভা ভ্ৰমণ কৰা প্ৰথম ইংৰাজ ব্যক্তিজন কোন আছিল? অপশ্যন এ পিটাৰ মুণ্ডি, অপশ্যন বি ৰালফ ফিটছ, অপশ্যন চি ছাৰ থমাছ ৰ, অপশ্যন ডি জন হকিন্স। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰালফ ফিটছ। হু এমং দ্য ফ্ল'য়িং ৱাজ দ্য ডাটাৰ অফ এম্পেৰৰ ঔৰংজেব? তলৰ কোনগৰাকী সম্ৰাট ঔৰংজেবৰ জীয়েক আছিল? অপশ্যন এ ৰোছন আৰা, অপশ্যন বি গোহৰ আৰা, অপশ্যন চি জেবুন নিছা, অপশ্যন ডি জহন আৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জেবুন নিছা। হু ৰোড আকবৰনামা? আকবৰনামা কোনে লিখিছিল? অপশ্যন এ আব্দুল কাদিৰ বাদৌনী, অপশ্যন বি ফাইজি, অপশ্যন চি আবুল ফজল, অপশ্যন ডি আব্দুৰ ৰহিম খানেখানা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আবুল ফজল। হুইচ ৱাজ দ্য বাৰ্থ প্লেচ অফ গুৰু নানক? গুৰু নানকৰ জন্ম ঠাই কি আছিল? অপশ্যন এ অমৃতসৰ, অপশ্যন বি তালৱান্দি, অপশ্যন চি গুৰদাসপুৰ, অপশ্যন ডি লাহোৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তালৱান্দি। ইন হুইচ অফ দ্য ফলোয়িং ইয়েৰ্ছ দি বেটুল অফ বক্সাৰ ৱাজ ফট? বক্সাৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল? অপশ্যন এ 1766, অপশ্যন বি 1767, অপশ্যন চি 1761, অপশ্যন ডি 1764। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1764। দি ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ৱাজ? ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেলজন আছিল লৰ্ড
কেনিং, অপশ্যন বি লৰ্ড ক্লাইভ, অপশ্যন চি লৰ্ড লিটন, অপশ্যন ডি লৰ্ড উইলিয়াম বেণ্টিক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি লৰ্ড উইলিয়াম বেণ্টিক। দি গুৰুমুখী স্ক্ৰিপ্ট ৱাজ ইন্ট্ৰডিউচড বাই। গুৰুমুখী স্ক্ৰিপ্ট কোনে ইন্ট্ৰডিউচ কৰিছিল? অপশ্যন এ গুৰু ৰামদাস, অপশ্যন বি গুৰু অমৰ দাস, অপশ্যন চি গুৰু অংগদ, অপশ্যন ডি গুৰু নানক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গুৰু অংগদ। চিৰাজউদ্দৌলা ৱাজ ডিফিটেড বাই লৰ্ড ক্লাইভ ইন দ্য বেটল অফ। লৰ্ড ক্লাইভে চিৰাজউদ্দৌলাক কোনখন যুদ্ধত পৰাস্ত কৰিছিল? অপশ্যন এ ৱাণ্ডিৱাজ, অপশ্যন বি মুংগাৰ, অপশ্যন চি বক্সাৰ, অপশ্যন ডি পলাচী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পলাচী। হু এমং দ্য ফলোয়িং ফাউণ্ডেড দ্য থিঅ'ছফিকেল ছ'চাইটি ইন ইণ্ডিয়া ইন 1879? 1879 চনত ভাৰতত থিঅ'ছফিকেল ছ'চাইটি কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ এইচ অলকট এণ্ড এনিবেছান, অপশ্যন বি অ' হিউম এণ্ড এনিবেছান, অপশ্যন চি মেডাম ব্লাভাটস্কি এণ্ড এইচ অলকট, অপশ্যন ডি মেডাম ব্লাভাটস্কি এণ্ড এনিবেছান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মেডাম ব্লাভাটস্কি এণ্ড এইচ অলকট। হু এমং দ্য ফলোয়িং ইজ ন'ন এজ মাৰ্টিন লুথাৰ অফ ইণ্ডিয়া? ভাৰতৰ মাৰ্টিন লুথাৰ বুলি তলৰ কাক জনা যায়? অপশ্যন এ ৰাজা ৰামমোহন ৰয়, অপশ্যন বি স্বামী বিবেকানন্দ, অপশ্যন চি স্বামী সদানন্দ, অপশ্যন ডি স্বামী দয়ানন্দ সৰস্বতী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি স্বামী দয়ানন্দ সৰস্বতী। দি চাইণ্টিফিক ছ'চাইটি ৱাজ ফাউণ্ডেড বাই। অপশ্যন এ লৰ্ড কৰ্ণৱালিছ, অপশ্যন বি ছাৰ ছৈয়দ আহমেদ খান, অপশ্যন চি উইলটন কোম্পেনী, অপশ্যন ডি নন অফ দিছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ছাৰ ছৈয়দ আহমেদ খান। ছাৰ ছৈয়দ আহমেদ খানে চাইণ্টিফিক ছ'চাইটি প্ৰতিষ্ঠা কৰিছিল। হু ৱাজ টিটু মিৰ? টিটু মিৰ কোন আছিল? অপশ্যন এ লিডাৰ অৱ দি ইণ্ডিগ' ৰিভল্ট, ইণ্ডিগ' বিদ্ৰোহৰ নেতা, অপশ্যন বি লিডাৰ অৱ চিপয় মিউটিনি, চিপাহী বিদ্ৰোহৰ নেতা, অপশ্যন চি লিডাৰ অৱ ৱাহাবী মুভমেণ্ট, ৱাহাবী আন্দোলনৰ নেতা, অপশ্যন ডি লিডাৰ অৱ ফাৰাজী মুভমেণ্ট, ফাৰাজী আন্দোলনৰ নেতা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লিডাৰ অৱ ৱাহাবী মুভমেণ্ট, ৱাহাবী আন্দোলনৰ নেতা। বিৰছা মুণ্ডা ৱাজ ইন ফেভাৰ অৱ। বিৰছা মুণ্ডা ক'ৰ বা কাৰ পক্ষত আছিল? অপশ্যন এ উত্তৰাঞ্চল, অপশ্যন বি ছত্তীশগড়, অপশ্যন চি ঝাৰখণ্ড, অপশ্যন ডি মুণ্ডাৰাজ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মুণ্ডাৰাজ। দি ৰিভল্ট অফ 1857 এট লক্ষ্ণৌ ৱাজ লেড বাই। লক্ষ্ণৌত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? অপশ্যন এ তান্তিয়া টুপী, অপশ্যন বি বেগম হজৰত মহল, অপশ্যন চি নানা চাহিব, অপশ্যন ডি ৰাণী লক্ষ্মীবাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বেগম হজৰত মহল। আজিৰ ভিডিঅ'টো ইমানেই। পুনৰ এটা নতুন ভিডিঅ'ৰ জৰিয়তে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ, ভিডিঅ'টো লাইক শ্বেয়াৰ লগতে কমেণ্ট কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।